Hey guys, this is AJ Orubedi. Welcome back to my YouTube channel, friends. বহুত দিনৰ পিছত আহিছোঁ তোমালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ কাৰণে ফ্ৰেণ্ডছ। এবাৰ ব্লগ নহয় বা বাঁহৰ কাপ নহয়, লাষ্ট টাইমত বাঁহৰ কাপ এটা এৰি দিছিলোঁ, তাতে অকণমান ভইচটো কম অহা বুলি বহুতে কৈছে। আৰু এইবাৰ যিমানখিনি মোৰ পৰা ট্ৰাই কৰিছোঁ, চ' ভইচটো এবাৰ ক্লিয়াৰিটি অকণমান দিব কাৰণে ট্ৰাই কৰি আছোঁ। মাইক ঠাইক নাই, চ' সেই গতিকে অকণ ভইচটো মানে বাহিৰৰ নইজখিনি সোমাই যায়, সেই গতিকে অকণ মানে সেই হয় আৰু ভইচটো শুনাতে অকণমান কম হয় আৰু বেকগ্ৰাউণ্ড মিউজিক যিহেতু অকণমান দিব লগা হয়। চ' এইবাৰ ভাবিছোঁ যে শ্বৰ্ট ফিল্মটো বনাই আছোঁ, এইবাৰ মাইক কিনা নাই। নেক্সট টাইম যেতিয়াও আহিম মাইক ঠাইক লৈ কিনে ধুনীয়াকৈ আহিম। আৰু ফ্ৰেণ্ডছ, এইবাৰৰ ভিডিঅ'টো চাই থাকিবা কেনেকুৱা হয়। আৰু এইবাৰ যোনটো শ্বৰ্ট ফিল্ম লৈ আহি আছোঁ, এইটো মানে অকণমান বেলেগ ধৰণৰ হ'ব আৰু প্ৰথমবাৰ লৈ আহি আছোঁ। চ' ফ্ৰেণ্ডছ, গম নাপাওঁ কেনেকুৱা হ'ব চিনেমাটো। আৰু দুটা সৰু এক্টৰৰ ওপৰত আছে, দুটা বুলি নহয় তিনিজন আছে চব ইয়াৰে আমাৰ এক্টৰকেইটা। আৰু কেনেকুৱা হয় ফিল্মটো চাই কিনে ক'বা, কমেণ্টত নিশ্চয় জনাবা ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে ফিল্মটো। আৰু কিবা যি ভুলকৈ মই দিছোঁ তো ক্ষমা কৰিবা আৰু কমেণ্টত যাতে জনোৱা কি ভুল হৈছে, কোনখিনি হোৱা নাই ঠিক, বা তেতিয়া মই নিজৰ পৰা ঠিক কৰিব কিনে পাৰিম। সেই গতিকে আৰু বৰ্তমানটো লকডাউন, ঘৰতে আছোঁ, গৰমো দিছে সেনেকুৱা, চুলিও বহুত ডাঙৰ হৈ গৈছে, কাটিব পৰা অৱস্থা নাই। আৰু এতিয়া চেলুনত যাবও ভয় লাগে, এনেকুৱা টাইমো নহয়। ৰাতিপুৱা 7টাতে দোকান যোৱা যায় একচুৱেলি, আহি কিনে 11টা বজাত বন্ধ, সেই গতিকে কাটিব নোৱাৰা হৈছোঁ। চ' বেন টেন মাৰি লৈছোঁ। আৰু শ্বৰ্ট ফিল্ম এইবাৰ ব্লগ এটা আহি আছে চাগে ফ্ৰেণ্ডছ, আহি আছে মানে ময়ে আনিম। চ' এটা মোবাইল ষ্টেণ্ড বনাম বুলি ভাবিছোঁ বাঁহৰ। চ' বাঁহৰ মোবাইল ষ্টেণ্ডটো চাওঁ, ট্ৰাই কৰিম হয়নে নহয়, পূৰা কনফাৰ্ম নিদিওঁ যে মোবাইল ষ্টেণ্ডটো বনাই কিনে লৈ আহিম তোমালোকৰ ওচৰলৈ। চ' ট্ৰাই কৰিম বাঁহৰ ষ্টেণ্ড বনাবৰ কাৰণে। চ' চাই থাকিবা ভিডিঅ'টো। আৰু লাষ্ট টাইমত যিটো বাঁহৰ কাপ এটা দিছিলোঁ, তাতে অকণমান মানে মোৰ কথাটো ঠিক শুনা পোৱা নাছিলে। আৰু আনবক্সিং মোবাইল এটা দিছিলোঁ, Oppo F19 Pro Plus, তাতেও নইজটো বেছি গৈছে, মোৰ কথাটো ক্লিয়াৰিটি শুনা পোৱা নাই বুলি বহুতে কমেণ্টত জনাইছে। চ' ট্ৰাই কৰিম ফ্ৰেণ্ডছ, ভালদৰে মোৰ ভইচটো ক্লিয়াৰিটি শুনিব পৰাকৈ। মাইক ঠাইক নাছিলে, সেই গতিকে ক্লিয়াৰিটি দিব পৰা নাই। আৰু এইবাৰ যোনটো শ্বৰ্ট ফিল্ম বনাই আছোঁ, চ' তাতে ফ্ৰেণ্ডছ যোনে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছা, প্লিজ লাইক কৰা, শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰিবা। আৰু লগতে বেল আইকনটো দবাই দিবা, যাতে মোৰ গোটেইখিনি ন'টিফিকেশ্যন পাই থাকা, কি ভিডিঅ' আহি থাকে। আৰু তোমালোকৰ ওচৰত নতুন ভিডিঅ' আনি থাকিম, যিমানখিনি মই ট্ৰাই কৰিব পাৰোঁ। একচুৱেলি সময় নিমিলে, ঠিক সেনেকুৱা সময় নাপাওঁ, ৰাতিপুৱা 7টাতে দোকান যাব লগা হয়, আৰু বাহিৰৰ পিনে ঘূৰা সেনেকুৱা নহয়। ঠিক যিমানখিনি মই পাৰোঁ নিজে ঘৰতে চব কৰি লওঁ, সেই গতিকে চ' ফ্ৰেণ্ডছ, ষ্টে ছেফ। আজি মোৰ লগত আছে টিলিংকাই আৰু পিলিংকাই, নাম পাহৰি গৈছিলোঁ দেই। আৰু এইপিনে পিলিংকাই, মানে এই দুজনৰ ওপৰত এটা শ্বৰ্ট ফিল্ম বনাইছোঁ। আৰু এজন এক্টৰ আছে, সি আহি পোৱা নাই ন, 1 মিনিট, তাক ফোন কৰি চাওঁ। একচুৱেলি ফ্ৰেণ্ডছ, সিহঁতৰ অৰিজিনেল নাম হ'ল সত্যজিৎ নাথ আৰু হ'ল মানৱজ্যোতি নাথ। আমাৰ ঘৰৰ ওচৰৰে মানে মোৰে ভাতিজা হয় আৰু বৌৰ ল'ৰা হয়। চ' বহুত দিন ভাবি আছিলোঁ শ্বৰ্ট ফিল্ম বনাম ইহঁতৰ ওপৰত এটা, আৰু হোৱা নাই ঠিক। আৰু এজন আহি আছে, মায়াং আহি আছে। মায়াং বৰ্তমান ফোন উঠোৱা নাই, আৰু একবাৰ ফোন কৰি চাওঁ কি কয়। চ' মায়াঙক ফোন লগাইছোঁ, কি কয় এতিয়া মায়াঙে চাওঁ। মায়াং বৰ্তমান ফোন উঠোৱা নাই, আৰু একবাৰ ফোন কৰি চাওঁ কি কয়। চ' মায়াঙক ফোন লগাইছোঁ, কি কয় এতিয়া মায়াঙে চাওঁ। মায়াঙৰ অৰিজিনেল নাম একচুৱেলি জ্যোতিষ্মন হয়। হেল্ল', অঁ বৌ, বাবু নাই নেকি? এতিয়া আহিব পাৰিবনে সি? অঁ ঠিক আছে, পঠাই দিব হা।